হেল্ল' বন্ধুসকল, আমি এখন লটাৰী গাড়ী আনিব যাম বন্ধুৰ আজি খগৰপুৰ মহাৰাণী মন্দিৰত যাই আছোঁ। চাই থাকক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে ভাল পাব। লটাৰী গাড়ী আনিব যোৱা এখন মজাই বেলেগ। চাই থাকক কেনেকুৱা লাগে। চাই থাকক এই সুৰংগ পাইছে, মস্ত ডাঙৰ সুৰংগ। 100 টকাত এখন লটাৰী পায়, আচৰিত কথা। আজি এখন আমি যাম ফ্ৰন্স, মাৰুতি চুজুকিৰ ফ্ৰন্স এখন আনিবলৈ গৈ আছোঁ মহাৰাণী মন্দিৰত খগৰপুৰত। চাই থাকক ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকক। এইবাৰ আহি পালোঁ, অলপমান আহি পালোঁ। পুৰা গাড়ী পুৰা ভিৰ আহি পালোঁ। লৈ আছে এইখন স্কৰ্পিঅ', এইখন ফ্ৰন্সখন, এইখন বন্ধুজনে পাইছে উমেশ ৰায়ে। এইখনো ফুলাম গামোচা সম্বোধনা জ্ঞাপন কৰিল আৰু গাড়ীখন এতিয়া দিব লটাৰী গাড়ীত 100 টকাত। কি আচৰিত লাগে ন, মানুহবিলাক ফটো উঠাই আছে। চাওক কেনেকুৱা লাগে, কি ধুনীয়া। 100 টকাত এখন গাড়ী, কিমান ভাগ্যৱান। চাই থাকক ভিডিঅ'টো শেষলৈকে, চাই থাকক। এখন বুক বুকতে পালে ক'ত ঘৰ আপোনাৰ? কোনে বনাব? হাতীমুখৰ আপোনাৰ নামটো? উমেশ ৰায়। কি নাম আছে? কি জনাম, গাড়ীখন পাইছোঁ, ভাল লাগছে। ভাগ্যৱান বুলি ভাবিছোঁ। ভাগ্যৱান বুলি ভাবিব পাৰি, কিন্তু